নমস্কাৰ প্ৰিয় অন্যান্যসকল, ৰিডিট লাভলীনে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চাণক্যই কোনবোৰ স্ত্ৰীৰ পৰা নিজকে আঁতৰত ৰাখিব কৈছিল, নহ'লে জীৱন বৰবাদ হ'ব বুলি কৈছিল। আহক সেই বিষয়ে জানি লওঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি আপুনি চৰিত্ৰহীন স্ত্ৰীৰ লগত সম্পৰ্ক কৰে, তেনেহ'লে আপোনাৰ জীৱন বৰবাদ হ'ব পাৰে। কাৰণ সেই চৰিত্ৰহীন স্ত্ৰীয়ে কেৱল ধন দৌলতহে ভাল পায়, আপোনাক নহয়। গতিকে এনে স্ত্ৰী যদি প্ৰেমত পৰে বা তেওঁক আপুনি উপকাৰ কৰিবলৈ যায়, আপোনাৰ হিতে বিপৰীত হ'ব। চাণক্যই কৈছিল যে এনে স্ত্ৰীৰ পৰা সদায় বুদ্ধিমান পুৰুষে বাচি থাকিবলৈ চেষ্টা কৰে আৰু নিজৰ ধন সম্পত্তি সদায় ৰক্ষা কৰে আৰু নিজকো ৰক্ষা কৰে। যিদৰে এগৰাকী ভাল বা গুণৱতী স্ত্ৰীয়ে পুৰুষ এগৰাকীৰ উত্তৰণত প্ৰধান ভূমিকা লয়, ঠিক সেইদৰে পুৰুষ এজনক তলত নমোৱাৰ কাৰণে চৰিত্ৰহীন স্ত্ৰী প্ৰধান হয়। অৰ্থাৎ সেই স্ত্ৰীৰ লগত সম্পৰ্ক থকাৰ বাবে তেওঁ বদনামো হ'ব পাৰে, লগতে বিভিন্ন বিপদত পৰিব পাৰে। এগৰাকী ভাল স্ত্ৰী ঘৰ এখনৰ লখিমী হয়, লগতে ঘৰখনৰ সুখ সৌভাগ্য বৃদ্ধি কৰে তথা দেশৰো উন্নতি কৰে। লগতে চৰিত্ৰহীন স্ত্ৰী এইবোৰৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা হয় আৰু মানুহৰ জীৱন বৰবাদ কৰিব পাৰে। গতিকে চাণক্যই এনেধৰণৰ স্ত্ৰীৰ পৰা আঁতৰি থাকিবলৈ সকলোকে কৈছিল। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।